সেই একে তাৰিখতে আমি নগাঁও মেডিকেল কলেজ, কোকৰাঝাৰ মেডিকেল কলেজ আৰু নলবাৰী মেডিকেল কলেজত এবাৰ নমস্কাৰ বন্ধুসকল, নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টোৰ পৰা জানিব পাৰিব যে ডিএমইৰ এডমিট কাৰ্ড কেতিয়া ডাউনলোড কৰিব পাৰিব আৰু ডিএমইৰ এক্সাম ডেট কিমান তাৰিখে হ'ব পাৰে। তো সম্পূৰ্ণ কথা জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈ চাই থাকক আৰু চেনেলটোত তাৰ আগতে নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ এইখন চেনেলৰ পৰা নতুন নতুন আপডেটবিলাক জানিব পাৰিব আৰু ডিএমইৰ সম্পূৰ্ণ কথা এইটো চেনেলৰ পৰা জানিব পাৰিব। আৰু আপোনালোকৰ কাৰণে দুটা মোষ্ট কুৱেশ্যন এনচাৰ লৈ আহিছোঁ, বহুতো হয়তো হেল্প কৰিব ডিএমই এক্সামৰ কাৰণে। তো আহকচোন কুৱেশ্যন এনচাৰটো কি আছিল। 1 নম্বৰ প্ৰশ্নটো হৈছে উদ্ভিদ কোষ কলা কেই প্ৰকাৰৰ? সম্পূৰ্ণ শুদ্ধ উত্তৰটো হৈছে 3 প্ৰকাৰৰ। আৰু 2 নম্বৰ প্ৰশ্নটো হৈছে জুল কিহৰ একক? সম্পূৰ্ণ শুদ্ধ উত্তৰটো হৈছে শক্তিৰ একক। তো বন্ধুসকল, এই দুটা প্ৰশ্ন হয়তো আপোনালোকৰ ডিএমই এক্সামত আহিব পাৰে, তো আপোনালোকে ভালদৰে জানি ল'ব। আৰু এতিয়া আহক ডিএমই এক্সাম ডেট কেতিয়া আৰু এডমিট কাৰ্ড কেতিয়া ডাউনলোড কৰিব পাৰিব। তো বন্ধু-বান্ধৱীসকল, আপোনালোকে বহুতো ইউটিউব চেনেলত চাই আছে যে ডিএমই 2008টা পদৰ এডমিট কাৰ্ড জুন মাহৰ ইমান তাৰিখে ৰিলিজ হ'ব বা জুন মাহৰ ইমান তাৰিখে আপোনালোকে ডাউনলোড কৰিব পাৰিব আৰু এক্সাম ডেট জুন মাহত হ'ব পাৰে বুলি কৈ আছে। তো সম্পূৰ্ণ কথা এইবিলাক ফেক ভিডিঅ' চাই কিনে আপোনালোকে এনেই সময় নষ্ট কৰিব। আপোনালোকে যদি ডিএমইৰ কিবা এটা আপডেট আহে এইখন চেনেলৰ পৰা জানিব পাৰিব। আৰু ডিএমইৰ 2008টা পদৰ এডমিট কাৰ্ড হয়তো জুন মাহত আপলোড হ'ব পাৰে, তাৰ কাৰণে এটা অফিচিয়েলি নটিফিকেশ্যন আহিব। অফিচিয়েলি নটিফিকেশ্যনটো আহিলে মই ভিডিঅ' বনাই আপোনালোকক জনাই দিম আৰু আপোনালোকে এইটো চেনেলৰ পৰা জানিব পাৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু কাষতে থকা বেল আইকনডাল বজাই ৰাখক, কাৰণ এইখন চেনেলৰ পৰা ডিএমইৰ সকলো আপডেট পাই থাকিব। আৰু তাৰ কাৰণে আপোনালোকে এইখন চেনেল ছাবস্ক্ৰাইব কৰি ৰাখক। অফিচিয়েলি আপডেট আহিলে আপোনালোকক ভিডিঅ' বনাই জনাই দিম যে ডিএমই এক্সাম ডেট অমুক তাৰিখে হ'ব বা ডিএমই এডমিট কাৰ্ড ইমান তাৰিখে ডাউনলোড কৰিব পাৰিব। তো তাৰ কাৰণে আপোনালোকে অপেক্ষা কৰিব লাগিব যে অফিচিয়েলি নটিফিকেশ্যন কেতিয়া আহিব। অফিচিয়েলি নটিফিকেশ্যনটো আহিলে মই ভিডিঅ' বনাই আপোনালোকক জনাই দিম আৰু আপোনালোকে নটিফিকেশ্যনৰ সৈতে সম্পূৰ্ণ কথা, সম্পূৰ্ণ ডিটেইলছ জানিব পাৰিব যে ডিএমই এক্সাম ডেট জুলাই মাহত হ'ব পাৰে বা জুন মাহত হ'ব পাৰে। তো বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো ইমানেই আছিল। যদিহে ভাল লাগিছে তেনেহ'লে লাইক কৰি দিয়ক।